নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুতে কয় আমাক সন্মান নকৰে, আমাৰ সন্মান নাই, আমাক অপলঙা কৰে। বন্ধু বান্ধৱীসকল, এইকেইটা কথা মনত ৰাখিব, জীৱনত কেতিয়াও কোনেও অপমান কৰিব নোৱাৰিব। আহক বন্ধু বান্ধৱীসকল, তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, সন্মানতকৈ ডাঙৰ বস্তু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। যিজন ব্যক্তিৰ সন্মান নাই, কেৱল মাত্ৰ সকলো ঠাইতে অপমান পায়, তেনে ব্যক্তি জীয়াই থাকিলেও মৰাৰ সমান। বন্ধু বান্ধৱীসকল, প্ৰথম কথাটো হৈছে নিজকে সন্মান কৰা। যেতিয়ালৈকে নিজৰ সন্মান নিজে নকৰে, তেতিয়ালৈকে আপোনাক আনে কেতিয়াও সন্মান নকৰে। এই পৃথিৱীত এনে বহু মানুহ আছে যিজনে নিজক কেতিয়াও পচন্দ নকৰে, আৰু সেইসকল মানুহেই কয় যে মই নিজকে বেয়া পাওঁ, মোৰ নিজৰ জীৱনটোক লৈ মই সুখী নহয়। আমি নিজকে এটা প্ৰশ্ন সোধাটো ভাল যে মই নিজকে ভাল পাওঁ নে নেপাওঁ, নিজৰ জীৱনটোক লৈ মই সুখী হয়নে নহয়। প্ৰত্যেক ঠাইতে সহ্য কৰি থকাটো ভয়াতুৰৰ কাম, আৰু প্ৰত্যেক ঠাইতে সহ্য নকৰি মাত মাতি থকাটো মূৰ্খৰ কাম। যেতিয়া আমি কাৰোবাৰ অপমানৰ উত্তৰ দিওঁ, সি আমাৰ খঙৰ পৰা ওলাই, আমাৰ স্বাভিমানৰ পৰা নহয়। য'ত আপুনি কাকূতি মিনতি কৰিব লাগে বা কাৰোবাৰ পিছত পগলাৰ দৰে ফুৰে, য'ত আপুনি সকলো কথাই সহ্য কৰে, ধৰিব যে নিজৰ প্ৰতি সন্মান বা আত্মসন্মান নাই। যেতিয়া অন্য এজনে আপোনাৰ অপমান কৰে, আপোনাৰ প্ৰেমৰ কোনো সন্মান নকৰে, আপোনাৰ সময়ৰ কোনো মূল্য নিদিয়ে, তেতিয়া হ'লে তাৰ পৰা আঁতৰি আহিব, লাগিলে আপোনাৰ বাবে যিমান লাগতিয়াল নহওক কিয়। সেইজনে কেতিয়াও আপোনাক সন্মান নকৰে। যিটো সম্বন্ধত কেৱল মাত্ৰ অপমানে লাভ কৰে, সেইটো সম্বন্ধ ৰাখিব কেৱল আপুনি দুখহে লাভ কৰিব। বন্ধু বান্ধৱীসকল, দ্বিতীয় কথাটো হৈছে প্ৰকাশভংগী। আপুনি কেনেকৈ মানুহৰ আগত নিজকে প্ৰকাশ কৰিছে, আপোনাৰ চাল চলন, আপোনাৰ কাপোৰ কানিৰ পিন্ধন উৰণ আদিৰ ওপৰতো সন্মান লাভ কৰে। গতিকে প্ৰকাশভংগী আমাৰ সন্মানৰ ওপৰত বহুতেই নিৰ্ভৰশীল। যেনেদৰে আপুনি নিজকে মানুহৰ আগত ৰাখিব, সকলোৱে তেনেদৰেই চলি যাব আপোনাৰ লগত। বন্ধু বান্ধৱীসকল, ৩ নম্বৰ কথাটো হৈছে সপোন ডাঙৰকৈ দেখা বা উচ্চ চিন্তা কৰা। জীৱনটোক কেৱল মৰিবলৈহে জীয়াই থাকিলে নহ'ব। যিজন ব্যক্তিৰ কোনো সপোন নাথাকে, লক্ষ্য নাথাকে, তেওঁ অন্য ব্যক্তিক দেখি নিজেই নিজকে সন্মান নিদিব। আপুনি নিজকে যেতিয়ালৈকে সন্মান নকৰিব, যেতিয়ালৈকে আপোনাৰ জীৱনৰ কোনো লক্ষ্যই নহ'ব, এজন ব্যক্তিয়ে এনেই ঘৰতে বহি বহি কটাইছে, কোনে কৰিব বাৰু তেওঁক সন্মান? সন্মান সেইজন মানুহৰহে আছে যিয়ে কিবা এটা নহয় কিবা কৰি আছে। নিজৰ জীৱনৰ এটা লক্ষ্য স্থিৰ কৰা, হৰা জিকাটো থাকিবই, কিন্তু তেনে মানুহৰ আত্মসন্মান হেৰাই নাযায়, যিজন মানুহে কামৰ প্ৰতি অৱহেলা বা ভয় নকৰে। চতুৰ্থ কথাটো হৈছে যিমান পাৰে সিমান জ্ঞান বঢ়াওক। যিমান বেছি জ্ঞান সিমানেই সন্মান। জ্ঞান কেৱল কিতাপৰ নহয়, জ্ঞান জীৱনৰ অনুভৱবোৰৰ চোৱাৰ দৃষ্টিৰ। আপুনি জীৱনৰ পৰা কি শিকিলে? বন্ধু বান্ধৱীসকল, পঞ্চম কথাটো হৈছে কথাশৈলী। আমাৰ জীৱনশৈলীয়ে আমাৰ ব্যক্তিত্বৰ প্ৰকাশ কৰে। আমি কথা বতৰা পাতোতে অন্য এজন ব্যক্তিৰ কথা প্ৰায়খিনিয়েই জানিব পাৰোঁ। এই কথাশৈলীয়ে আমাক সম্পূৰ্ণ জগতৰ ওচৰত পৰিচয় কৰাই দিয়ে। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোৰ সৈতে জড়িত হৈ থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।